Hey guys, good morning. কি খবৰ সকলোৰে ভালনে বাৰু আৰু আজি আমি ইয়াতে থাকিলো মানে শিৱসাগৰ এখন স্কুল হয় শংকৰদেৱ শিশু বিদ্যা নিকেতন। কালি ৰাতি আমি ইয়াতে থাকিলো আৰু স্কুলখন চাওক না বহুত ধুনীয়া লাগিছে দেই দেখি কেনে মানে ইমান ধুনীয়া লাগিছে নহয় বেকগ্ৰাউণ্ডটো সঁচাকে মানে স্কুলখনে ভাল লাগিছে আৰু এইখন হৈছে প্ৰাৰ্থনা গীত ইয়াতে প্ৰাৰ্থনা কৰে আৰু ইয়াত বহুত ভাল লাগিছে দেই সঁচাকে স্কুলখন। আৰু আপোনালোকেতো গম পাইছে মই শিৱসাগৰতে আছোঁ বুলি ইয়াৰ আগৰকেইটা ভিডিঅ'টো চাই কিনে গম পাইছে মানে ইয়াত শিৱসাগৰত আহি বহুত ভাল লাগিছে দেই মোৰ। আৰু এয়া চাওক না ইমান ধুনীয়া ধুনীয়া ঘৰ সঁচাকৈ মোৰ মানে এনেকুৱা ঘৰ এটা বনাব মন যায় আৰু এইখন গেটখন মানে মেইন গেট আৰু সেই স্কুলখনৰ এয়া চাওক না ইমান ধুনীয়া ধুনীয়া ঘৰ সঁচাকৈ মই এদিন এনেকুৱা ঘৰ এটা বনাম আৰু সপোন আৰু এইবিলাক স্কুলৰ বাছ দেই মানে অলপ পিছত যাব আৰু আনিবৰ কাৰণে ল'ৰা ছোৱালীবিলাক। আৰু আমি য'ত আছিলোঁ মানে স্কুলৰ এইকেইটা ৰুমকেইটা বেঞ্চকেইখন বাৰু বাহিৰত আছিলে কিন্তু এতিয়া ভিতৰত সোমাই দিব মানে আমি দুটা ৰুমত আছোঁ ন ল'ৰাখিনি এটা ৰুমত আৰু ছোৱালীখিনি এটা ৰুমত সেইটো কাৰণে বেঞ্চখিনি বাহিৰত ওলাই দিছে আৰু অলপ সময় ৰখক এতিয়া মই একে চৰাইদেউ হেৰিত লগ পাম। A few moments later. হে গাইজ এতিয়া আমি পালোহি চৰাইদেউ আৰু আগলৈ ভিডিঅ'টো কি হয় মানে কি দেখুৱাওঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক। মই ইয়াৰ বিষয়ে অলপমান কৈ আছোঁ আৰু আজি মানে ইয়াত কিবা পূজা পাতিছে মানে কিবা যজ্ঞ পাতিছে ভালকৈ নাজানো মানুহটোৱে মোক কৈছিলে বাৰু মানে মই পাহৰি থাকিলোঁ কিবা এইবিলাকৰ কাৰণে পাতিছে আৰু ইয়াত। তাৰপিছত ইফালে পূজা হৈ আছে বাৰু সিফালে মই নগ'লোঁ সিফালে মানে ইহঁতে কোনো নগ'লে ন অকলে যাবলৈ ভাল নালাগে আৰু ইফালেও পাতি আছে আৰু ইয়াত পেণ্ডেল চেণ্ডেল তৰি দিছে আৰু আগলৈ ভিডিঅ'টো চাই থাকক কি দেখুৱাওঁ। আৰু মেইডাম মানে হৈছে যেতিয়া আহোমৰ স্বৰ্গদেউসকল ঢুকাইছিল তেওঁলোকৰ মৃতদেহটো যি ঠাইত পুতি থোৱা হৈছিল সেই ঠাইখিনিক মেইডাম বুলি মানে কোৱা হয় আৰু যেতিয়া মানে তেওঁলোকৰ মৃত্যু হৈছিল তেওঁলোকৰ মানে মৃতদেহটো আনি তাত ৰাখি সোণ হওক বা কিবা হওক সকলোখিনি দিয়ে মানে এজন ৰজা বা মন্ত্ৰীক দৈনন্দিন জীৱনত মানে যিমানখিনি বস্তুৰ প্ৰয়োজন হয় তেওঁ সিমানখিনি মানে বস্তু দি দিয়ে আৰু দি কিনে পুতি থোৱা হয় আৰু ইয়াকে মানে মেইডাম বুলি কৈছিল। মই ইমান ভালকৈ নাজানো বাৰু যিমানখিনি জানো সিমানখিনি কৈ দিছোঁ। আৰু এই যে দেখিছে সৰু কেইটা হৈছে সৰু মেইডামকেইটা মানে ৰজাজনৰ যদি বহুত মৰমৰ মানে সন্তান মৃত্যু হয় ন সেই মৃত্যু হোৱা তেতিয়াতো সন্তানজনক মেইডাম দি দিয়ে ন তেতিয়া সেইটো আচলতে পেট মেইডাম বুলি কয়। মই ইমান ভালকৈ নাজানো বাৰু আৰু মানে ডাঙৰ মেইডামকেইটাক মানে ৰজাবোৰক মানে থোৱা হয় আৰু সৰুকেইটাক ধৰি লওক সৰু প্ৰজা আৰু মানে সন্তানবোৰক এনেকৈ থোৱা হয় আৰু বেছি ভালকৈ নাজানো। আৰু এইটো ঘৰ দেখিছে এইটো মানে এইটো এটা মেইডামেই বাৰু ইয়াতো এজন ৰজাকে থোৱা হৈছিল কিন্তু মানে ইয়াত চাবলৈ ন সেইটো কাৰণে মাটিখিনি মানে আঁতৰ কৰি মানে ৰাস্তাটো ওলোৱা হৈছে মানে ইয়াত এজন ৰজাকে থোৱা হৈছিল আৰু ওপৰৰ ফালে মানে এটা হেৰি আছে ওপৰৰ ফালে এটা ফুটা আছে মই দেখুৱাই আছোঁ ৰ'ব। আৰু এই ফুটাটোৰ ফালে মানে সিহঁতে আহি কেনে সোণবোৰ লৈ গৈছিলে মানে যিমানবোৰ বস্তু আছিলে সেইবোৰ লৈ গৈছিলেগৈ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈ চাই থাকক। মই ইমান কথা ক'ব নাজানো যিমানখিনি পাৰোঁ ক'লোঁ বাৰু আৰু ইয়াতকৈ বেছি নাজানো জানিলেও মানে মই ক'ব নাজানো সেইটোৱে। আৰু মই যে কৰিছিলোঁ ওপৰৰ ফালে আহি কিনে মানে সোণবোৰ বস্তুবোৰ লৈ গৈছিলে সেইটো দেখিছে এইটো ফালে আহিছিলে আৰু সেইফালে আহি কিনে ইয়াৰ পৰা মানে বস্তুখিনি লৈ গৈছিলগৈ। আৰু আচাৰ্যজনে কৈ আছিলে কিন্তু অলপমান মানে আচাৰ্য কোৱাত অলপমান মানে খেলি মেলি হ'ল সেইটো কাৰণে মই ভইচটো অফ কৰি দিলোঁ। আৰু ইমানবোৰ আছে ঘূৰিবলৈ আৰু ইফালেতো থাকিলেই যাবলৈ ইমানখিনিতে মই মানে শেষ কৰিলোঁ মানে ভিডিঅ'টো আৰু বহুত আছে চাবলগীয়া মানে ইফালে আৰু বহুত ডাঙৰ দেই ঠাইখিনি মানে বহুত ডাঙৰ সঁচাকৈ কৈছোঁ দেই ইমান ডাঙৰ মানে নহয় কি ক'ম আৰু আপোনালোকে গ'লে দেখিব আৰু আপোনালোকেতো ইয়াৰ বিষয়ে জানেই ন মানে বেছিভাগেতো জানেই মই নক'লেও হ'ব তথাপিতো মানে আৰু এয়া চাওক না ইমান ধুনীয়া এটা পৰিৱেশ ন মই কিন্তু এনেকুৱা পৰিৱেশ বহুত ভাল পাওঁ দেই মই মানে সঁচাকৈ বহুত ভাল পাওঁ মানে এনেকুৱা ঠাইত মই থাকি মানে সঁচাকৈ ভাল লাগে। আৰু আপোনালোকৰ বাৰু এনেকুৱা ভাল লাগেনে তেনেহ'লে কমেণ্ট কৰি ক'বচোন যদি ভাল লাগে।
কিন্তু এনেকৈ আৰু মই এনেকৈ ওলাবৰ কাৰণে বহুত লাজ কৰোঁ দেই, তথাপিতো মানে অলপ মাজতে ওলাই দিওঁ আৰু নহ'লেতো ভিডিঅ'টো বৰিং লাগি যাব ন, সেইটো কাৰণে। আৰু মোৰ যদি কিবা ভুল হৈছে তেনেহ'লে প্লিজ মোক ক্ষমা কৰি দিব দেই। মই বিশেষকৈ মই একো ভালকৈ ইমান কথা ক'ব নাজানো, মানে পূৰা চিম্পুলকৈ কৰোঁ আৰু কওঁ, মানে বেলেগৰ নিচিনা ইমান ভালকৈ স্মাৰ্টকৈ ক'ব নোৱাৰোঁ। যিমানখিনি পাৰোঁ সিমানখিনিয়ে কৈছোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু নিজৰ বুলি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, ইমানখিনিতে শেষ কৰিছোঁ। বাই বাই।